সকলোকে ভোগালী বিহু শুভেচ্ছা জনাই মই এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। আৰু আজি মই গৈ আছোঁ, মই ল'ৰা দুটাক লৈ পেলাই গৈ আছোঁ নামঘৰলৈ। এয়া চাওকচোন, গৈ আছোঁ এতিয়া স্কুটিতে। নামঘৰ ৰূপনগৰৰ নামঘৰ আছে, তালৈ গৈ আছোঁ। ভাগিনটো আৰু বোৱাৰীজনীও আহিব। এয়া গৈ আহি পালোঁ নামঘৰ। এতিয়া ভিতৰত সোমাই যাওঁ। নাম লৈয়ে আছে, সেইপিনে এয়া নাম লৈ আছে। মোৰ আহি পোৱা অকণমান দেৰিয়ে হৈছে। আৰু অসমবাসীৰ কাৰণে মই আজি ইয়াতে শৰাই এভাগ দিছোঁ। আৰু সকলোৰে যাতে ভাল হওক, দিনবিলাক মংগল হওক, তাৰে কামনা কৰি আজি শৰাই এভাগ দিবলৈ আহিছোঁ। সকলোৰে ভাল হওক। তাই এয়া চাওকচোন, আজি বহুত ভাল লাগিলে। মই যিহেতু শংকৰ সংঘৰ হয়, সেইকাৰণে শংকৰ সংঘৰ নামঘৰ বিচাৰি বিচাৰি এয়া পালোঁ ৰূপনগৰত। ভাগিনটো আহি ল'ৰাই মই বহি আছোঁ, চাওক নাম গাই আছে। তাই মোৰ ভাগিনটো, এইটো মোৰ ল'ৰাটো, এই দুইটা ল'ৰা। ডাঙৰটোকতো আপোনালোকে গম পাইছেই চাগে। এয়া দুইটা ল'ৰাক লৈ আহিলোঁ। আৰু এয়া নামঘৰত সেই ভাগিন বোৱাৰী সিহঁতে মানে আহি থাকে। তাহাঁতে ক'লে বোলে ইয়াতে ৰূপনগৰত আহিবা মাহী, ইয়াতে আছে শংকৰ সংঘ নামঘৰ। তাত এনেকৈ ক'লে আৰু আহিলোঁ। তাইফালে প্ৰসাদ খায়ো আজৰি হ'লোঁ। এই ল'ৰাই অকণমান গেজু কৰি আছে, বোলো প্ৰসাদ নোখোৱা যদি মোক দিয়া, মই বান্ধি থৈ দিওঁ। সি দিয়া নাই, হাততে লৈ আছে। সেয়া এনেকৈ গেজু কৰি আছে, মানে বহুত গেজু হ'ল ল'ৰাটো। তাই ইপিনেদি নামঘৰ ভাগ অকণমান আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন তাৰ বদমাচি। এয়া অলপমান আপোনাক দেখুৱাই দিছোঁ। এয়া যাবলৈ ওলাইছোঁ আৰু অকণমান কথা এটা আছে পাতিবলৈ, মানে অংকীয়া নাট এভাগ পাতিম বুলিও ভাবি আছোঁ। আৰু ভাগৱত পাঠ এভাগো কৰিম বুলি ভাবি আছোঁ। এয়া সেৱা জনালোঁ দেই, অসমবাসীৰ কাৰণে সেৱা জনাইছোঁ, যাতে সকলোৰে মংগল হওক, তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। তাই এইপিনেদি এই ল'ৰা চাওক, এইপিনেদি যাবলৈ ওলাইছোঁ। আৰু বহুত ডাঙৰ কিন্তু নামঘৰ ভাগ। ভাল লাগিলে আজি গৈ, মনটো বহুত ভাল লাগিলে, বহুত শুদ্ধ লাগিলে মানে মনটো। এইপিনেদি এয়া নামঘৰ ভাগ আপোনালোকক দেখাই দিছোঁ। শ্ৰীমন্ত শংকৰ সংঘ এইপিনেদি এই ৰূপনগৰত আছে। এইপিনেদি মই অকণমান আলোচনা কৰিলোঁ যে পাতিব পৰা হ'বনে নহয়। তেখেতসকলে কৈছে বাৰু, ভকতসকলে, যে হ'ব, পাতিব পৰা, আপুনি এদিন কথা পাতিবলৈ আহিব। আৰু ইয়াতে চাহ খালোঁ, চিৰা মুড়ি খালোঁ। খাই মেলি এতিয়া যামগৈ বুলি ওলাইছোঁ। আৰু এইপিনে ফটো কেইকপিমান মাৰিছিলোঁ। এয়া চাওকচোন কেনেকুৱা হৈছে ক'ব দেই আপোনালোকে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। বাই বাই।